গোয়ালপাড়া জেলার অতি পুরনো ঐতিহাসিক মন্দির শ্রী শ্রী জগন্নাথ মহাপ্রভুর 100 বছর পুরোনা পূজা ও মহামেলা গোয়ালপাড়া জেলার কারিপাড়া গাঁৱত মাঘৰ ভীমা একাদশীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰিপাড়া আঞ্চলিক যোগী সন্মিলনীৰ অন্তৰ্গত 14খন গাঁৱৰ নাথ যোগী সম্প্ৰদায়ৰ খণ্ড সমাজৰ মাজত অনুষ্ঠিত হোৱা বুলি কাৰিপাড়া আঞ্চলিক নাথ যোগী সন্মিলনীৰ সম্পাদক হিতেশ নাথে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, গোৱালপাৰিয়ান লাইভ। জগন্নাথ মহাপ্ৰভুৰ মেলা উপলক্ষে আপোনালোকে কি আয়োজন কৰিছে? জগন্নাথ মহাপ্ৰভুৰ পূজা আৰু ইয়াৰ লগত সংগতি ৰাখি মেলা আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে এইবাৰ কৰা হৈছে। আমাৰ যোৱা 12 ফেব্ৰুৱাৰী তাৰিখ শনিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছে 7টা বজাৰ পৰা, আৰু 7টা বজাৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়া আছিল, একক নৃত্য প্ৰতিযোগিতা। ইয়াত গোৱালপাৰা জিলাৰ লগতে বাহিৰৰ অন্য জিলাৰ পৰাও বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি খুব সুন্দৰভাৱে নাথ যোগী ছাত্ৰ সন্থাৰ সহযোগত আৰু কেন্দ্ৰীয় আমাৰ 10 মৌজা যোগী সমাজ তথা জগন্নাথ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত যিখন সাংস্কৃতিক সন্ধিয়া কৰা হৈছিলে খুব সুন্দৰভাৱে পৰিচালিত হৈ গ'ল। আজি 13 ফেব্ৰুৱাৰী, আজি পূজাৰ দ্বিতীয় দিন, আৰু দ্বিতীয় দিনত ৰাতিপুৱা আমাৰ পৰম্পৰাগতভাৱে নাম প্ৰসংগ, ভাগৱত পাঠ, ক্ৰমান্বয়ে পুষ্পাঞ্জলি, আৰু এনেকৈ আমাৰ মহিলাসকলে নাম পৰিৱেশন কৰিছে। তাৰ পিছত আমাৰ কাৰ্যসূচী হ'ল পতাকা উত্তোলন কেন্দ্ৰীয় 10 মৌজা যোগী সন্মিলনীৰ। তাৰপিছত নাথ যোগী ছাত্ৰ সন্থা, আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাই পতাকা উত্তোলন কৰিছে, আৰু আমাৰ আঞ্চলিক নাথ যোগী মহিলা সন্মিলনীয়ে পতাকা উত্তোলন কাৰ্যসূচীৰ লগতে শ্বহীদ তৰ্পণ, শ্বহীদ বেদীত মাল্যাৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। এতিয়া আমাৰ 4 বজাত অসমৰ এজন স্বনামধন্য নাগাৰা নাম পৰিৱেশত তেখেত হ'ল শ্ৰী কৈলাশ তালুকদাৰ, সকলোৰে জ্ঞাত। তেখেতে খন্তেক সময়ৰ পিছতে নাগাৰা নাম পৰিৱেশন কৰিব, আৰু তেওঁৰ সহধৰ্মিনী বৈজয়ন্তী নাথ তালুকদাৰ তেখেতেও নিশা নাগাৰা নাম পৰিৱেশন কৰিব। আজি 11 বজালৈ তেখেতসকলে আমাৰ মঞ্চত নাগাৰা নাম পৰিৱেশন কৰিব। এই পূজাখনৰ নামত চৰকাৰৰ পৰা কিবা অনুদান লাভ কৰিছে নেকি? এতিয়ালৈকে আমাৰ তেনেকুৱা চৰকাৰৰ পৰা কোনো অনুদান লাভ কৰা নাই। আমাৰ এইখন 100 বছৰীয়া আমাৰ এটা পুৰণা অনুষ্ঠান, 100 বছৰ হৈ গ'ল। এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী অনুদান আমি পোৱা নাই, কিন্তু আমি চেষ্টা কৰি আছোঁ, যোগাযোগ কৰি আছোঁ। বুজিছে? হয়, কোভিড প্ৰট'কলৰ যিবোৰ নিয়ম, চৰকাৰৰ পৰা যিবোৰ আমাক SOPৰ নিৰ্দেশনা দিছে, সেই নিৰ্দেশ সম্পূৰ্ণৰূপে পালন কৰি আমি কোনো যাত্ৰা পাৰ্টি নামাতি নাম পাৰ্টিৰে কোভিড চাৰ্টিফিকেট লৈ যাৱতীয় ব্যৱস্থা কৰি পেলাই আমাৰ এই পূজাখন আমি চলাই নিবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ পূজাখন 12 তাৰিখ ভৈমী একাদশীৰ দিনা আৰম্ভ হয়, আৰু আজি 13 তাৰিখ, আজি বৰ পূজা হ'ব, আৰু অহাকালি আমাৰ পূজা সমাপ্ত হ'ব। এই পূজাখন শতবৰ্ষ পাৰ হৈ গ'ল। 1903 চনতে স্থাপন হোৱা, তেতিয়া চালুকীয়া অৱস্থাত আছিল। তাৰ পৰা গৈ ক্ৰমান্বয়ে বিভিন্ন স্তৰত অগ্ৰগতি লাভ কৰি আজিৰ এই অৱস্থাটো পাইছেহি। আমাৰ এই মন্দিৰত কোনো চৰকাৰৰ পৰা অনুদান পোৱা নাই।